হাই বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভালনে? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মোৰো বৰ্তমান ভালেই। আমাৰ ত্ৰিবেণিতা গগৈ নামৰ ইউটিউব চেনেললৈ আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত লৈ আহিছোঁ মোৰ বিষয়ে সোধা কিছুমান প্ৰশ্নৰ উত্তৰ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। একেবাৰে প্ৰথম প্ৰশ্নটো হৈছে, তোমাৰ বয়ফ্ৰেণ্ডৰ নাম কি? মোৰ বয়ফ্ৰেণ্ডৰ নাম কি বাৰু? মোৰ বয়ফ্ৰেণ্ডৰ নাম জানিবলৈ হ'লে তেন্তে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, নিশ্চয় মাজতেই পাব এই প্ৰশ্নৰ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ নিক নামটো কি? আৰু মোৰ ঘৰত মতা নামটো অৱশ্যে তুলিকা। মোৰ ঘৰত সকলোৱে তুলিকা বুলি মাতে। আৰু 3 নম্বৰ প্ৰশ্নটো হৈছে, তুমি কিহত পঢ়ি আছা? মই এবাৰ ছেকেণ্ড ইয়েৰলৈ পাইছোঁ। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে, তুমি আৰ্টছৰ, ছায়েন্সৰ নে কমাৰ্চৰ? মই আৰ্টছত পঢ়িছোঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ লখিমপুৰৰ ধলপুৰত হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে, তোমালোকৰ ঘৰৰ সদস্য কেইজন? আমাৰ ঘৰৰ সদস্য 5জন। দেউতা, মা, মই, বা আৰু ভাইটি। মই এবাৰ ছেকেণ্ড ইয়েৰ পাইছোঁ, বা ছেকেণ্ড ইয়েৰ পাছ কৰি, আৰু ভাইটি এবাৰ ক্লাছ 10ৰ। আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে, তোমালোকৰ দেউতাৰে কিবা কৰেনে? আমাৰ দেউতাৰে কোনো চাকৰি নকৰে, খেতি কৰে। 8 নম্বৰ প্ৰশ্নটো হৈছে, তুমি বেছিকৈ কি খাই ভাল পোৱা? মই বেছিকৈ খাই ভাল পাওঁ ভাতৰ লগত পুৰা গাহৰি মাংস। আৰু 9 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ ফেভৰেট ৰং কি? মোৰ ফেভৰেট ৰং হৈছে গুলপীয়া। মই বহুত ভাল পাওঁ গুলপীয়া ৰংটো। 10 নম্বৰ প্ৰশ্নটো হৈছে, তুমি ভিডিঅ' কিহত বনোৱা? এইটো বহুকেইজনেই প্ৰশ্ন সুধি আছে। আমি ভিডিঅ'টো মোবাইলত বনাওঁ। মোবাইলটোৰ নাম হৈছে ৰেডমি নোট 8। 11 নম্বৰ প্ৰশ্নটো হৈছে, তোমালোকে ভিডিঅ'বোৰ কিহত এডিটিং কৰা? আমি ভিডিঅ'বোৰ কাইন মাষ্টাৰত এডিটিং কৰোঁ। ৱাটাৰমাৰ্কটো চাইন ইন কৰি আঁতৰাই লৈছোঁ। মোক সোধা 12 নম্বৰ প্ৰশ্নটো হৈছে, তুমি মেট্ৰিকত কি ডিভিজন পাইছিলা? মানে তোমাৰ পাৰ্চেণ্টেজ কিমান আছিলে? মোৰ 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে, মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালোঁ আৰু মোৰ পাৰ্চেণ্টেজ আছিল 62। বহুত কষ্ট কৰিছিলোঁ, কিন্তু লেটাৰ মাৰ্কটো উঠাব নোৱাৰিলোঁ। মোৰ ফাৰ্ষ্ট ডিভিজনৰ মাৰ্ক উঠাবলৈ যাওঁতেই মোৰ কি দশা হৈছিলে আপোনালোকক তাৰ বিষয়ে মই দুআষাৰ কৈছোঁ। মোৰ মেট্ৰিকৰ সময়ত মোৰ ইমানেই টোপনি আছিলে, মই দিনতো টোপনিয়াই থাকোঁ, ৰাতি 10টা নেবাজে তেতিয়াও টোপনিয়াই থাকোঁ, আবেলি ধুমধাম শুওঁ। তেনেকৈ আৰু ইমান পঢ়া নাছিলোঁ। মই ভবা নাছিলোঁ যে এইটো ৰিজাল্ট হ'ব বুলি। আৰু টোপনি ধৰিলে মানে মায়ে ৰাতি চাহ বনাই দিয়ে আৰু ধুমধাম বুটমাহ খাইছিলোঁ। পঢ়া কৰা নাছিলে আৰু বুটকে খাই থাকোঁ, মটৰমাহ খাই থাকোঁ। এনেকৈ যেতিয়া মই দিনতো কেতিয়াবা শুবলৈ মন যায় ন, দিনত অকণমান শুব বিচাৰোঁ, তেতিয়া মায়ে আহি ক'বহি, তো ৰাতি নপঢ়েই, দিনতো যদি শুই থাকোঁ তোৰ কি ৰিজাল্ট হ'ব? তাৰপিছত বায়ো ক'বহি আৰু মোৰ নাক কাণ গ'ল আৰু তই এখন কি ৰিজাল্ট কৰিবি আৰু, বাদ দে আৰু, তই মেট্ৰিক পৰীক্ষা দিবই নালাগে আৰু। এনেকৈ বহুত মোক কিবা কিবি কৈছিলে। আৰু ৰাতি পঢ়ি মেলি আৰু যেনে তেনে 10টামান বাজেগৈহে। মোৰ তাৰমানে ইমানেই টোপনি আহে, মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু টোপনিয়াই যেনে তেনে ৰাতি 11টা বজাত শুওঁ। আৰু তাৰপাছত ৰাতি 2টা-2:30 বজাত তাৰমানে মোবাইলৰ এলাৰ্ম বজাৰ আগতেই আমাৰ মাৰ এলাৰ্ম তাৰমানে বাজিবই আৰু। তাৰপিছত 2টাৰ পৰা একদম এলাৰ্ম বাজিয়ে থাকিব। তাৰমানে একদম আৰু অসহ্য হৈ পেলানি আৰু 3টা মানত উঠোঁ আৰু 3টা মানত যেনে তেনে উঠি মুখখন ধুই লওঁ। মুখখন ধোৱাৰ পিছত মানে পঢ়া টেবুললৈ নাযাওঁ আৰু, খাবলৈ বুট তিয়াই থওঁ না, পূৰা বুটহে মাৰোঁ আৰু। তাৰপিছত অকণমান দেৰি টোপনিটো যাব, তাৰপিছত পঢ়োঁ আৰু অকণমান। সেইকণে চাগে অকণমান ঠাণ্ডা মগজেৰে পঢ়োঁ আৰু সেইকণ চাগে মোৰ মতে ঠাণ্ডা মগজেৰে পঢ়াৰ কাৰণেই সম্ভৱ ফাৰ্ষ্ট ডিভিজন ৰিজাল্টটো হ'ল চাগে। আপোনালোকৰ ঘৰত এনেকুৱা হয় নেকি? নিশ্চয় হয়ে চাগে। ঘৰত মা থাকেই, মায়েতো এনেও নেভাবে ন নিজৰ ল'ৰা ছোৱালী বেয়া হওক, তাৰমানে মেট্ৰিকৰ ৰিজাল্টটো চবকে ধুনীয়া লাগে। আমাৰ ঘৰত অৱশ্যে ল'ৰা ছোৱালী 3টা আছিলে, বা, মই আৰু ভাইটি। ফাৰ্ষ্ট বায়ে মেট্ৰিক পৰীক্ষা দিছিলে, আৰু যেতিয়া বায়ে মেট্ৰিক পৰীক্ষা দিছিলে, এইটো সঁচাকৈ চবৰেই টোপনি আহে নেকি পৰীক্ষা দিয়াৰ আগত। তাই টোপনিয়াই থাকে। তেতিয়া মই মাক কওঁগৈ, বাই টোপনিয়াই আছে। তেতিয়া বায়ে মোক খঙত কয় দেই,
আপোনাৰ টাইম আয়েগা আৰু সেই সময় মোৰ আহিছিলোঁ সঁচাকৈয়ে। এতিয়া ভাইটিয়ে মেট্ৰিক দিব, আমি দুজনে ইমানেই পিটোতা সি কি ৰিজাল্ট কৰে আমি নাজানো আৰু তাৰ কথা। সেই ল'ৰা মানুহ বেছি পিটিবলৈও ভয়, এনেকৈ আৰু যেনে তেনে পঢ়িছিলোঁ আৰু সম্ভৱ আৰু চাগে কষ্ট কৰাহেঁতেন মোৰ ৰিজাল্টটো বহুত ধুনীয়া হ'লহেঁতেন, মই এইটো নিজেই উপলব্ধি কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি কোনোবা মেট্ৰিক দিয়া ল'ৰা ছোৱালীয়ে চাই আছে তেন্তে তোমালোকে প্লিজ অকণমান তাৰমানে যত্ন কৰি পঢ়িবা। এতিয়া গম নোপোৱা ৰিজাল্টটো কি হ'ব পাত্তা নাই, কিন্তু ৰিজাল্ট দিয়াহেঁতেন তোমালোকে একদম গাঁৱটোকে সাৱটি কান্দি থাকিব লাগিব আৰু চকু পানে কি বাট নেদেখা হ'ব মানে এনেকুৱা গতি হ'ব। প্লিজ তোমালোকে পঢ়িবা দেই। এতিয়া মোৰ প্ৰথমতেই সোধা একদম তাৰমানে প্ৰশ্নটো হৈছে মোৰ বয়ফ্ৰেণ্ডৰ নাম কি, সেইটো মই আপোনালোক কৈছোঁ যে ভিডিঅ'টোৰ মাজতে পাব। আচলতে ভিডিঅ'টো সামৰণিয়ে কৰি পেলাইছোঁ আৰু প্ৰশ্নটো উত্তৰ দিবলৈ গৈছোঁ মোৰ বয়ফ্ৰেণ্ডৰ নাম কি। মোৰ বয়ফ্ৰেণ্ড আচলতে নায়েই। মোৰ নিজৰ মোবাইলে নাই, মই বা মোবাইলটো টানি আজৰি আৰু চলাই থাকোঁ। আপোনালোক কেতিয়াবা কমেণ্টটো দিওঁ, মই দিয়ে তাই চলাবলৈ, কিন্তু মোৰ নিজা ববীয়াকৈ কিন্তু মোবাইল কিনা নাই। সম্ভৱ মই ছেকেণ্ড ইয়েৰটো পাছ কৰিয়েই নিজৰভাগে এটা মোবাইল ল'ম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যদি মোক কিবা আৰু প্ৰশ্ন সুধিবলৈ আছে তেন্তে কমেণ্টত নিশ্চয় জনাব আৰু মই নিশ্চয় সেই উত্তৰ দিবলৈ আৰু এটা ভিডিঅ' বনাম। তেন্তে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামত নামটো আছে ত্ৰিবিন্তা গগৈ বুলি, ফেচবুকত নামটো আছে ত্ৰিবিন্তা গগৈ বুলি আৰু টিকটকত নামটো আছে ত্ৰিবিন্তা বুলি। আপোনালোকে ব্লগ ভিডিঅ' চাই ভাল পায়নে, মোৰ গানৰ ভিডিঅ' চাই ভাল পায়নে আৰু টিকটকৰ ভিডিঅ' চাই ভাল পায়, আপোনালোকে কমেণ্টত জনাব। আপোনালোকৰ ইচ্ছা অনুসৰি আমি ভিডিঅ' দিম। তেন্তে পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ বাই বাই।